আপুনি যদি চৰকাৰী টয়লেট 2023 আৰু 24 বৰ্ষত আবেদন কৰিছিল আৰু এতিয়ালৈকে আপোনাৰ একাউণ্টত টকাখিনি সোমোৱা নাই তেন্তে আজিৰ এইটো ভিডিঅ' আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব সেইকাৰণে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম আপুনি আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি গুগলৰ সাৰ্চ বাৰত ইয়াত আপুনি লিখিব sbmg এখিনি লিখি আপুনি সাৰ্চ কৰিব তাৰ পাছত আপোনাৰ সন্মুখত প্ৰথম যিটো ৱেবছাইট আহিব এই লিংকত আপুনি ক্লিক কৰিব আৰু আপোনাৰ সুবিধাৰ বাবে মই ভিডিঅ'ৰ ডেসক্ৰিপচনত এই লিংক দি দিম তাত ক্লিক কৰি আপুনি ডাইৰেক্ট পেজলৈ আহিব পাৰিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব ইয়াত আপুনি চাব পাৰিব এটা অপচন দিয়া আছে নো ইয়াৰ সাৰ্চ বাৰত ডাটা দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত sbmg ড্যাশবোৰ্ড আহি যাব ইয়াত আপুনি চাব পাৰিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি একেবাৰে শেষত আহিব একেবাৰে তলত অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত এটা অপচন দিয়া আছে এমাউন্ট লাট্ৰিন এড দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাব আজি মই আপোনালোকক এনে দুখন তালিকা দেখুৱাম যিখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি কেতিয়া আপোনাৰ একাউণ্টত টকাখিনি লাভ কৰিব পাৰিব গোটেইখিনি মই ইয়াত আপোনালোকক জনাই দিম তাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াত আহিছে 4 নম্বৰত আসাম ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব ইয়াত আপুনি চাব পাৰিব অসমৰ গোটেইটা ডিস্ট্ৰিক্টৰ নাম আহিছে ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নাম উলিয়াই আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নামত আপুনি ক্লিক কৰিব তাৰ পাছত আপোনাৰ ডিস্ট্ৰিক্টৰ এৰিয়াত যিমান ব্লক আছে সেই ব্লক এটাৰ নাম ইয়াত আহিব ইয়াত আপুনি চাব পাৰিব এতিয়া আপুনি প্ৰথমতে ইয়াত আপোনাৰ ব্লকৰ নামটো চাব তাৰ পাছত আপুনি এনেকৈ ৰাইট সাইডে সুইপ কৰিব ৰাইট সাইডে সুইপ কৰাৰ পাছত আপুনি চাব পাৰিব ইয়াত এটা অপচন দিয়া আছে নাম্বাৰ অফ বেনিফিচিয়াৰী আৰু দিয়া আছে অলোকেটেড ইয়াত আপুনি তলত চাব পাৰিব এটা ব্লু কালাৰ নাম্বাৰ দিয়া আছে এই নাম্বাৰত আপুনি ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত চৰকাৰী টয়লেটৰ এখন তালিকা আহিব ইয়াত আপুনি চাব পাৰিব প্ৰথম এইখন তালিকাত আপোনাৰ পঞ্চায়তৰ নাম থাকিব পাছত আপোনাৰ গাঁৱৰ নাম থাকিব ইয়াৰ পাছত আপোনাৰ হেবিচনৰ নাম থাকিব লগতে আপোনাৰ এপ্লিকেশন নাম্বাৰটো ইয়াত আপুনি পাই যাব ইয়াৰ পাছত আপোনাৰ নামটো ইয়াত আহি যাব এইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি এক মাহৰ ভিতৰত চৰকাৰী টয়লেটৰ টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব বৰ্তমান চৰকাৰী টয়লেটৰ ভেৰিফিকেশন চলি আছে এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে প্ৰথমটো আপডেটত যদি আপোনালোকৰ এইখন তালিকাত আপোনাৰ নাম থাকে তেন্তে আপুনি টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব যিসকলে 2023 বৰ্ষত আবেদন কৰিছিল যিসকলে 2023 বৰ্ষত আবেদন কৰিছিল এতিয়া মই আপোনাক দেখুৱাম জিঅ' টেকিং ডেটটো এনেকৈ আপোনালোকে ৰাইট সাইডে সুইপ কৰিব ৰাইট সাইডে সুইপ কৰাৰ পাছত ইয়াত আপুনি চাব পাৰিব 2023 বৰ্ষত জিঅ' টেকিং হৈছে ইয়াত আপুনি চাব পাৰিব ডেট অফ জিঅ' টেকিং ইয়াত আপুনি চাব পাৰিব 2023 বৰ্ষত বহুতৰ নাম জিঅ' টেকিং হৈছে ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে এতিয়া যদি আপোনালোকে এখন তালিকাত আপোনাৰ নামটো পাইছে তেন্তে আপুনি যিকোনো সময়ত চৰকাৰী টয়লেটৰ টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব আৰু নেক্সট ভিডিঅ'টো আপোনালোকে মিছ নকৰিব যিসকলৰ এখন তালিকাত নাম নাই সেইসকলে কেনেকৈ নামটো আনিব পাৰিব লগতে লিষ্টত নামটো কেনেকৈ আপলোড কৰিব পাৰিব ইয়াৰ লগতে টকাখিনি আপোনাৰ একাউণ্টত কেতিয়া আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব গোটেইখিনি প্ৰচেছ মই আপোনালোকক নেক্সট ভিডিঅ'টো দেখুৱাম আজিৰ এইটো ভিডিঅ'ত ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নিশ্চয় কমেণ্টত মতামত জনাব